নমস্কাৰ, মই ঋষিকেশ পাঠকে মোৰ এই চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। যে বন্ধু বান্ধৱীসকল, মই বহুদিন ইউটিউবত ভিডিঅ' আপলোড কৰা নাছিলোঁ, বিশেষ সুবিধা নোহোৱাৰ বাবে বা বিশেষ টাইম হাতত ওলাব নোৱাৰাৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। তো আজি আপোনালোকৰ মাজত মই এটি বিষয় আলোচনা কৰিব গৈ আছোঁ যে এই বিষয়টো অসমৰ পৰিপ্ৰেক্ষিতত এক জটিল বিষয় হৈ পৰিছে বৰ্তমান ক্ষেত্ৰত। অসম বুলি নহয়, অসম তথা গোটেই ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা বা মানুহৰ ক্ষেত্ৰতে এই বিষয়টো এটা জটিল হয়। তো এই কথাটো হ'ল যে অসমৰ শ্ৰদ্ধা ৰমেন বড়ো ডাঙৰীয়া সন্ধানহীন হৈ আছে। তো সেই বিষয়টো গোটেই অসমৰ ইমূৰ সিমূৰ এই বিষয়টো এক তোলপাৰ লগাইছে। মানুহৰ মাজত উদ্বেগজনক খবৰ বিয়পি পৰিছে যে ৰমেন বড়ো ডাঙৰীয়া কি কাৰণত তেখেতে এনেকুৱা পদক্ষেপ ল'ব লগা হ'ল যে সন্ধানহীন হ'ব লগা হ'ল। আজি যোৱা সোমবাৰে তেখেতে ৰাতিপুৱা 10:30 বাজি যোৱাৰ পিছত তেখেতে ঘৰৰ পৰা ওলাই গৈছে। তাৰপিছত ওলাই গৈছে, কিন্তু তাৰ পাছত তেখেতে এতিয়ালৈকে অহা নাই, যাৰ ফলত তেখেতক সন্ধানহীন বুলি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। তো চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা এই টুইট প্ৰকাশ কৰিছে যে ৰমেন বড়ো ডাঙৰীয়া সন্ধানহীন হৈছে, বা তেওঁক মানে কি এতিয়া ওলাব লাগে, তাৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত ল'বলৈ গৈ আছে। তো এতিয়া কথাটো হ'ল যে ৰমেন বড়ো ডাঙৰীয়া কি পৰিস্থিতিৰ সন্মুখীন হৈছিলে বা এনেকৈ কি কাৰণ আহিল যে তেখেতে ঘৰৰ পৰা ওলাই গ'ল আৰু তাৰপিছত তেখেতে ঘৰৰ পিনে ঘূৰি নাহিলে। এইটো কাৰণ আজি আপোনালোকৰ আগত মই বিষয়টো ওলাব বিচাৰিছোঁ যে তেখেতে মানসিকভাৱে ভাৰসাম্যহীন হৈ গৈছিল নেকি, নে তেখেতে ঘৰৰ অত্যাচাৰৰ বলি হৈছিল নেকি, যে তেখেতৰ কাৰণে ঘৰখনত পৰিৱেশ নাছিলে নেকি, যাৰ কাৰণে তেখেতে এনেকুৱা পদক্ষেপ ল'ব লগা হৈছে। এনেকুৱা পদক্ষেপ লোৱাটো বহুত সৰু কথা নহয়। আজি 3-4দিনমান হ'ল প্ৰায় তেখেতে সোমবাৰৰ পৰা এতিয়ালৈকে নিখোজ হৈ আছে, যাৰ ফলত বিভিন্ন শিল্পী সমাজে ইয়াক দুখ প্ৰকাশ কৰিছে যে কিয় তেখেতে এনেকুৱা পদক্ষেপ অকস্মাতে হাতত ল'ব লগা হ'ল। যে মই এটা কথা আপোনালোকক কওঁ যে বৰ্তমান ভাৰতবৰ্ষত প্ৰতিজন মানুহৰ যদি এটা তথ্য চায় যে ডে বাই ডে অৰ্থাৎ প্ৰতিদিনে ভাৰতৰ সমাজ ব্যৱস্থাত মানুহৰ মাজত সুখৰ অনুভূতি বা সুখৰ অনুপাতটো কমি গৈছে। যে ভাৰতবৰ্ষখনে এতিয়া হেপিনেছৰ ক্ষেত্ৰত ৰেংকটো বহুত ওপৰত গৈ আছে মানে কি বেয়া এটা স্থান লাভ কৰি আছে নকৰে। যে প্ৰতিদিনে মানুহৰ সুখৰ সেইটো কিয় কমি গৈ আছে, মানুহে কিয় ইমান দুখত থাকিব লগা হৈছে। হয়তো এনেকুৱা কাৰণৰ কাৰণে মানুহে কি হয়, বিভিন্ন কাৰণত আত্মহত্যা কৰে, বিভিন্ন কাৰণত মানুহে অকস্মাত ঘৰৰ পৰা ওলাই যায় তাৰপিছত গুচি নাহে, বিভিন্ন কাৰণত মানুহে নিঃসংগতাত ভোগে। যে ইয়াৰ বিভিন্ন কাৰণ থাকে। যে ইয়াৰ বিভিন্ন কাৰণ বুলি ক'লে মই আপোনাৰ লগত আগত কেইটামান টপিক জাষ্ট আগত উল্লেখ কৰিছোঁ। যে বিশেষকৈ কি হয়, মানুহৰ অৰ্থাৎ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা প্ৰতিদিনে বেয়া হৈ যাব ধৰিছে। বিশেষকৈ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ যে কেনেকুৱা সমাজ ব্যৱস্থা, যে আমি সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত যদি কথাটো উল্লেখ কৰোঁ যে সমাজ ব্যৱস্থাটোতো গম পায় দিনে দিনে বেয়া হৈ গৈ আছে, যাৰ ফলত মানুহে কি হৈছে গাঁৱৰ পৰা চহৰত যাব লগা হৈছে, বা কিছুমান চহৰৰ পৰা আৰু বেলেগ ঠাইলৈ যাব লগা হৈছে। সেই এটা কাৰণ আছে যে মানুহৰ আমাৰ দেশত সমাজ ব্যৱস্থাটো দিনক দিনে বেয়াৰ ফালে গতি কৰি আছে। কেনেকুৱা সমাজ ব্যৱস্থা যে সমাজত কি হৈছে, মানুহে কি জবলেছ হৈ আছে, সমাজত বিভিন্ন ধৰণৰ মানুহবিলাক জবলেছ হৈ আছে, বা সমাজত কি হৈছে এক শ্ৰেণীৰ মানুহে মাদক দ্ৰব্য সেৱন কৰে, যাৰ ফলত কি হয় পৰিয়ালত অশান্তিৰ সৃষ্টি হয়। যে এক শ্ৰেণীৰ মানুহে কি সমাজত ভাল শিক্ষা লাভ কৰিব পৰা নাই, যাৰ ফলত তেওঁলোকে কি কৰ্মসংস্থাপন হেৰুৱাই আছে। বা এক শ্ৰেণীৰ মানুহে কি কৰিছে যে পৰিয়ালৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হৈছে, যাৰ ফলত মানুহে কি দুখ অনুভৱ কৰে। আৰু এক শ্ৰেণীৰ মানুহে কি হৈছে মানুহৰ ইনকামটো বৃদ্ধি কৰিব পৰা নাই, বা মানুহৰ আয়ৰ মানটো কি কমি গৈছে, যাৰ ফলত মানুহে হীনমন্যতাত ভুগিছে। এক শ্ৰেণী কি হৈছে যে বিভিন্ন উচ্চ শিক্ষা থকা স্বত্বেও মানে ভাল জব বিচাৰি পোৱা নাই, এইটো এটা কাৰণ হৈ পৰিছে। আৰু এক শ্ৰেণী কি হৈছে আপোনাৰ ঘৰৰ ক্ষেত্ৰতে এজনে আনজনৰ মাজত মিলা প্ৰীতিৰে থাকিব পৰা নাই, এজনে আনজনৰ মাজত সুখ শান্তিৰে কথা বতৰা পাতিবলৈ পৰিৱেশ পোৱা নাই। তো এনেকুৱা বিভিন্ন কাৰণ আছে যে ভাৰতবৰ্ষৰ প্ৰতিদিনে মানুহৰ হেপিনেছটো কমি গৈ আছে। তো তেনেকুৱা এটা কাৰণ হয়তো আমাৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত ঘটিছে। কিন্তু বিশেষকৈ আমি গম পাইছোঁ যে তেখেতে জীয়ৰীৰ কাৰণে সিদিনাখন ৰাতিপুৱা ঘৰৰ পৰা নিখোজ হোৱা বুলি আমি গম পাইছোঁ।
এই কথাটো ফাৰ্ষ্ট আমি গম পাইছোঁ যে অতনু ভূঞা ডাঙৰীয়া তেখেতৰ ফেচবুক পেজৰ জৰিয়তে এই খবৰটো জনাইছিল যে তেখেতৰ ছোৱালীৰ লগত কিছুমান মতবিৰোধ হৈছিল। তাৰপিছত তেওঁ ৰাতিপুৱা 10:30 বজাত ওলাই গ'ল। তাৰপিছত আমি গম পালোঁ যে হাইকোৰ্টৰ আগত তেখেতৰ এটি সেই ফুটেজ পাইছিলে, তাতে তেওঁ মোবাইলটো পাইছিলে বা ট্ৰেক কৰিছিলে, লাষ্ট তাত ট্ৰেক কৰিব পাৰিছিলে। তাৰপিছত তেখেতে যিভাৱে নিখোজ হ'ল, তাৰপিছত তেখেতক সন্ধানহীন কৰিব পৰা নাই এতিয়ালৈকে। তো এইটো এটা খুব দুখজনক হয়। হীনমান্যতাত ভুগিছিল চাগে তেখেতে, বহুত মানসিকভাৱে দুৰ্বল হৈ গৈছিলে। ঘৰৰ হাই কাজিয়াৰ ভাৱে মানে কি হৈছিলে, তেখেতে মানসিকভাৱে দুৰ্বল হৈ গৈছিলে, যাৰ ফলত তেখেতে হয়তো এনেকুৱা পদক্ষেপ নিজকে লৈছিলে যে যি আছে যি হ'ল আৰু ঘৰত মই নাথাকোঁ, মানে তেনেকুৱা ব্যৱস্থা তেখেতে লৈছিলে। মানুহে আচলতে কি থকাখিনিৰ মাজত সুখ নিবিচাৰে, তাতকৈ নেদেখা বস্তুৰ লগত সুখ বিচাৰে। হয়তো এনেকুৱা কাৰণত মানুহে কি হৈছে, হীনমান্যতাত ভুগি মানসিকভাৱে ভাৰসাম্যহীন হেৰুৱাই যায়। আমাৰ হাতত থকা বস্তুৰ মাজতে আমি সুখ অনুভূতি ল'ব লাগিব, তেতিয়াহে আমি এই সুন্দৰ পৃথিৱী, সুন্দৰ মনোমোহা দৃশ্য আমি উপভোগ কৰিব পাৰিম। নহ'লেনো আমি কিমান দিন এই পৃথিৱীত বাচি থাকিম। তো তেনেকুৱা মানুহে যে এখন বাগিচাত যেতিয়া আমি প্ৰৱেশ কৰোঁ, বাগিচাত প্ৰথম ফুলতকৈ দ্বিতীয় ফুলটো আকৌ ধুনীয়া বুলি আমি সেই ফুলটো ছিঙিব যাওঁ। যেতিয়া সেই ফুলটো ছিঙিব যাওঁ, ভাবোঁ কি সেই ফুলটোতকৈ আকৌ আগত থকা ফুলটো বেছি ধুনীয়া হ'ব নেকি। এনেকৈ গৈ কি হয়, লাষ্টত আমি পথো হেৰুৱাব পাৰোঁ বা সেই ধুনীয়া ফুলটো প্ৰথমতে পোৱা ধুনীয়া ফুলটো হেৰুৱাব পাৰোঁ। তো এইটোৰ মাজতে আপোনাক এইটো বুজাইছোঁ যে আমি প্ৰথম অৱস্থাত যিটো সুখ পাইছোঁ, সেই সুখটোৰ তুলনাত যদি আমি আৰু তাৰে আগত যদি বেলেগ ধৰণৰ এটা সুখ বিচাৰিব যাওঁ, তেতিয়া কি হয়, আমি সেই সুখটো হেৰাওঁ বা প্ৰথম অৱস্থাত থকা যিটো সুখ পাইছিলোঁ সেইটো হেৰুৱাৰ চান্স থাকে। তো আমি এইটোৰ মাজত এইটো আপোনাৰ বাৰ্তা প্ৰকাশ কৰিব বিচাৰিছোঁ যে থকাখিনিৰ জৰিয়তে আমি সুখ পাব লাগে বা সুখ বিচাৰিব লাগে, তেতিয়াহে আমি এই সুন্দৰ পৃথিৱী, সৌন্দৰ্য মনোমোহা পৰিৱেশ আমি লাভ কৰিব সক্ষম হ'ল। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টি চমু বাৰ্তা। আশা কৰোঁ আপোনালোকে এই বাৰ্তাটোৰ মাজতে নিজকে কিছুমান সুখ অনুভৱ লাভ কৰিব। বা কথাটো এইটোৱে, আমি থকাখিনিৰ মাজতে সুখ অনুভৱ কৰিব লাগিব, আমাৰ হাতত নোহোৱাখিনিকেও আমি সুখ বিচাৰি যাওঁ, সেইটোৱে নহয় জানো। বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত এই বিষয়টো আলোচনা কৰিব পাৰে। তো মই এইখিনিয়ে পাইছোঁ ৰিচাৰ্চ কৰি। তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ মাজতে কিবা শিকিব পাৰিছে বা কিবা জানিব পাৰিছে। তো এইখিনিয়ে আছিল মোৰ আজি ভিডিঅ'টোৰ চমু বৰ্ণনা। নমস্কাৰ, ধন্যবাদ, জয় অসম। তো আমি